মই ৰেচিপিটো বনাবলৈ এটা আমুল তাজা লৈছোঁ আৰু এয়া চিজ এটা লৈছোঁ আৰু মেগী 2 পেকেট লৈছোঁ। চিজখিনি এনেকৈ মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু তাৰপিছত মই গাখীৰখিনি গেছত অলপ গৰমাই লৈছোঁ। গাখীৰখিনি অলপ গৰম হোৱাৰ পিছত মই মেগীৰ মছলাকেইটা এনেকৈ 2টা খুলি লৈ অলপ অলপকৈ দি দিছোঁ মছলাখিনি আৰু মছলাখিনি হোৱাৰ পিছত মই অলপ এনেকৈ লৰাই দিছোঁ গাখীৰখিনিৰ লগত মছলাখিনি একেলগ হৈ যাবৰ কাৰণে। গাখীৰ আৰু মছলাখিনি এনেকৈ উতলাৰ পিছত মই মেগীখিনি দি দিছোঁ আৰু মেগীখিনি মই অলপ ভাগি লৈছোঁ। ভাগি লৈ গোটেইখিনি আকৌ লৰাই দিছোঁ। লৰাই এতিয়া মেগীখিনি সিজিবলৈ দিম, অলপ তেনেকৈ ৰখাই থৈ দিম লৰাই লৈ। মেগীখিনি দিয়াৰ পিছত মই এনেকৈ মাজে মাজে অলপ অলপ লৰাই থাকিম, নহ'লে মেগীখিনি তলত লাগি ধৰিব পাৰে। চ' এনেকৈ মই লাহে লাহে অলপ অলপকৈ লৰাই আছোঁ। মেগীখিনি অলপ সিজাৰ পিছত মই এতিয়া চিজখিনি দি দিছোঁ, ইয়াতে চিজখিনি গলি যাবৰ কাৰণে। মোৰ মেগীখিনি বনাই হৈ গ'ল আৰু মই গ্ৰেভি থাকিলে ইমান খাই ভাল নাপাওঁ, ত' মই বেছি গ্ৰেভি ৰখোৱা নাই। আপোনালোকে যদি গ্ৰেভি ভাল পায় অলপ গ্ৰেভি কৰি ৰাখিব আৰু খাই বহুত ভাল লাগিল। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে।